আরে রঘুপতি আই গলে তোয়ে ময়ে মিলি যাও খোকাল ভাঙি যাও কি খবৰ নতুন এটা ভিডিঅ'টো শেষলৈকে চাব আৰু কি বস্তু আনিলোঁ এইটো এমাজনৰ পৰা মানে এমাজনৰ পৰা আহিল চ' গাইজ ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব এইটো চাওক বস্তুটো এমাজনত অৰ্ডাৰ কৰিছিলোঁ গাইজ সেইটো মানে ইয়াৰে হেডফোন ইয়াৰ পাৰ্টনাৰ আহি গৈছে মানে হেডফোন গাইজ এচিল থাকিলে টেনশ্যন নাথাকে বাৰু আৰু এইটো মেইন পলিথিন আছে তাৰ ভিতৰতো তাৰপিছতহে এতিয়া ওলাব হেডফোনটো ৱাও চাওক হেডফোনটো কিমান ডাঙৰ হয়নে ধুনীয়া কিন্তু হেডফোনটো মাই গড কেনেকুৱা হয় লাইট জ্বলিলে মই দেখুৱাইছোঁ আপোনালোকক এতিয়া গাইজ সেইটো এতিয়া অন কৰিম আৰু এইবিলাক থৈ লৈছোঁ এইটো ইয়াতে থৈ লৈছোঁ পিচিটোৰ ওপৰত এইটো প্ৰিণ্টাৰটোৰ ওপৰতে থৈ লৈছোঁ তাৰপিছত বক্সটো আঁতৰাই লওঁ এতিয়া চাওক গাইজ মই মানে এতিয়া পিন্ধি ল'ম ৰ'ব কেনেকুৱা লাগিছে গাইজ আজি মানে এইটোতে গান শুনি কাম কৰি থাকিম আৰু পিচিত আৰু এপাত চাওক ৱাৰ পাত চাওক কিমান ডাঙৰ হয় ৱাৰ পাত বহুত ডাঙৰ আছে আৰু এইটো লাইট চাগে জ্বলিব মোৰ চাওঁ কি ফেচিলিটি আছে ইয়াত মানে কেনেকুৱা লাগে শুনি গান বক্সটো কিন্তু বহুত ডাঙৰ কিন্তু কমফৰ্টেবল পূৰা মানে ধুনীয়াকৈ কাণখন সোমাই গৈছে ধুনীয়া এয়া চাওক মানে তিনিটা যে এইটো থাকে USB কেবল তাৰপিছত এইটো হৈছে লাইটৰ কাৰণে হ'ব চাগে আইডিয়া লাইট মানে তাৰপৰা মই এটা কেবল খুলিব লাগিব USB কেবল খুলিব লাগিব এইটো প্ৰিণ্টাৰত লাগিছিলে এইটো প্ৰিণ্টাৰটো খুলি দিওঁ প্ৰিণ্টাৰটো কাম চলা নাই কাৰণ USB কেবল গাইজ চাওক ৰঙাকৈ জ্বলি গৈছে হয়নে আৰু চাৰ্টৰ পৰা কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ গাইজ ৰঙাকৈ জ্বলি গৈছে হয়নে গাইজ এইটো মানে হেৰিটো আৰু এতিয়া গাইজ মই মানে খুলি দিলোঁ লকটো খুলি দিলোঁ তাৰপিছত লক খোলাৰ পিছত এই দুটা মানে হেৰি মাৰি লওঁ অন কৰিলোঁ গান এটা লগাওঁ কেনেকুৱা হয় চাউণ্ড আচ্ছা চাউণ্ডটোতো দিয়া নাই কি প্ৰব্লেম মানে ইয়াৰ পৰা খুলি কৰি ইয়াত লগাইছোঁ ইয়াত মানে পিং আছে ৰঙা নীলা হালধীয়া ইয়াতে লগাইছোঁ ৰ'ব কি হয় পিছ চাইডে এইটো চাইডে আছে সোমাই যায় সেইটো চাইডে সোমাই যায় আছে য'ত সোমালে হৈ যায় কিন্তু কি হোৱা নাই জানো মাতটো অহা নাইচোন নে মোৰ লগোৱাহে হোৱা নাই নে কিহে নে মাতটো অহা নাইচোন গাইজ মানে কি হ'ল এইটো মানে মই উল্টাকৈ লগাই দিছিলোঁ এইকেইটা মোক সেইটো কাৰণে এইটো মিলাই কৰি মানে সোমাব লাগে মই পিং উলিয়াই কৰি দেখুৱাই দিছোঁ আপোনালোকক এইটো চাওক এইটো ৰেড আছে হয়নে অকণ ধৰিব পাইছেনে ক'ব নোৱাৰোঁ এইটো হৈছে অকণ গ্ৰীণ আছে হয়নে এই গ্ৰীণটো ইয়াত সোমাব এইটো আৰু ৰেডটো মানে এই ৰেডটো এইটোত সোমাব তেতিয়া মানে ধুনীয়া আৰু এইটো হৈ গ'ল মোৰ তাকে ভাবিছোঁ কি প্ৰব্লেম হ'ল মানে এতিয়া চাওঁ দেখি মানে লুকটো মানে ভাল লাগে মাছটো চাওক মাছটো লাইট জ্বলি থাকে মানে গোটেই লাইট জ্বলি থাকিলে কিবা এটা ভাল লাগি থাকিলে মনটো আৰু কাম কৰি থকা টাইমত আৰু মানে ভাল হয় মানে এইটো এতিয়া লাইট জ্বলি থাকিলে ৰাতি কাম কৰিলে বেছি ভাল হয় লাইট কাৰেণ্ট গ'লেও মানে তেতিয়া লাইট চলিব বন্ধ কৰিলেও তেতিয়া কোনো টেনশ্যন নাই মানে ধুনীয়াকৈ কাম কৰি উঠিব পাৰে দুবাৰ খুন তই কাৰোবাৰ ধুন মোৰে লৈ হবি তই খুন মোৰে তোৰ কাৰোবাৰ ধুন তই কাৰোবাৰ ধুন এতিয়া গাইজ চাওক মই ইয়াত আছোঁ মানে দীঘল আছে এই কেবল পাছত কিমান দীঘল ইয়াত কাৰণ দীঘল আছে ন চিপিটো কিমান দূৰত আছে আৰু চাওক মই কিমান দূৰত আছোঁ মানে গাইজ চাওক গাইজ মানে আছামিছৰ আহি গ'ল ৰঘুপতি গানটো শুনো আৰু লগতে গাই চাওঁ দেই গাইজ কেনেকুৱা লাগে ক'ত গ'ল আহি গ'ল ৰঘুপতি অঁ পাই গ'লোঁ গানটো ডাউনলোড কৰি ৰাখিছে একচুৱেলি ৰঘুপতি আহি গ'লে তয়ে ময়ে মিলি যাওঁ
তাত মানে একো মেনুৱেল চেল নাই একচুৱেলি মেনুৱেল নিদিলেও হৈ যায় কাৰণ যদি ইমান হেৰি নহয় খালি জেককেইটা সোমালে হৈ গ'ল ভালকৈ ন ভালকৈ চাই মেলি সোমাই হ'ল আৰু যাৰ ঠাইত একচুৱেলি কম্পিউটাৰ থাকে সেইটো গম পায় ন ক'ত কি সোমাব লাগে বা শিকিব নালাগে সিহঁতে জানেই আৰু সেইটো কাৰণে চাগে মেনুৱেলখন দিয়া নাই দিলে ভাল হয় যিসকলে ধৰি লওক গম নাপায় সিহঁতে ধৰি লওক সিহঁতৰ কাৰণে বেছি ভাল হয় আৰু ইয়াতে চাই লওক একচুৱেলি বেলেগ বেলেগ কালাৰ হৈ যায় মোৰ মাউচৰ লগত এইটো কালাৰ মিলি গৈছে কিন্তু দেই